মানুহে কয় আগ্ৰহ কৰিলে চব কিছু হয়, আগ্ৰহে মেইন মানুহৰ। চাওকচোন, মোৰ ছোৱালীজনী নিজে আগ্ৰহ কৰি কৈছে, মা মই কিবা এটা আবেলি নাস্তাত খোৱাৰ কাৰণে বনাম। বনা, কি বনা? এই ব্ৰেড আছেনে? মোৰ আছে। ব্ৰেডখিনি ঘিত ভাজি লৈছে আকৌ, তাৰপিছত বাটাৰ দিও ভাজি লয়, ঘি দিও ভাজি লয়, তাই ঘিত ভাজি লৈছে। তাৰপিছত মেয়নিজ, ৰেড চিলি, গ্ৰীণ চিলি চচ ব্ৰেডৰ ওপৰত মাখি লৈ ভেজিটেবলখিনি দিছে, মানে তিয়ঁহ, বিলাহী আৰু অনিয়ন এনেকৈ দি কেনে তাৰ ওপৰত টমেট' চচখিনি দি কেনে এনেকৈ তাৰ চেণ্ডউইচৰ নিচিনাকৈ বনাই দিলে আৰু দুজনে খালে, ল'ৰা ছোৱালী দুজনে। মই অলপ ঘৰত ভাল লাগছে বাৰু, তাই নিজে ইচ্ছা কৰিয়ে বনাইছে। সেইটো মোৰ 6টা বজাৰ ভিডিঅ' বাৰু। ল'ৰাৰ স্কুলৰ কাৰণে মই ৰুটি, কণী আমলেট আৰু আলু ভাজি এনেকৈ দিম। ছোৱালীয়ে আজি স্কুল নাযায় বাৰু, ছোৱালীৰ বন্ধ হৈ আছে, মানে গৰমৰ বন্ধ হৈ আছে। ল'ৰাৰ খোলা বাৰু। আলু গোটাকৈ আলুখিনি ভাজিছোঁ আৰু মই এনেকৈ। এইটো 6টা বজাত ভিডিঅ' মোৰ। 6টা বজাতে মোৰ টিফিন ভাত গোটেই ৰেডি হ'ব লাগে। ল'ৰা স্কুল গ'ল বাৰু। মই এতিয়া শাক পাচলি বাচি আছোঁ, মানে ৰঙালাও আগ কালি অনা আছিল, সময় পোৱা নাই। আজি এই শাক পাচলিখন বাচি থোৱাৰ পিছত মই গা পা ধুই এতিয়া গোহালি পূজাখিনি কৰিম বাৰু। ফুল তুলি আনিলোঁ, মই ঘৰৰ সন্মুখতে ফুল চুল গোটেই মই ৰুইছোঁ। মই এইবিলাক সেইকাৰণে ভাল লাগে, গা পা ধুই ফুল চিঙি আনি পূজা কৰিলোঁ, মনটোত বহুত ভাল লাগে নিজৰ গছৰ পৰা ফুল চিঙি আনি। মোৰ গোহালি পূজাখিনি হৈয়ে গ'ল বাৰু। থিয় হৈয়ে পূজা, মোৰ মানে বহা ঠায়ে নাই যে। তাৰপিছত এই দৌৰা কৰি মানুহজন অফিচ যাব, মই দৌৰা কৰি ভাত তৰকাৰীখিনি বহালোঁ বাৰু। 10টা বজাত খাই যাবই। মই দালিৰ বৰা বনাম, বৰা দি মানে এখন টেঙাৰ জোল বনাম, বিলাহী থেকেৰা টেঙা দি এখন টেঙাৰ জোল বনাম বাৰু। গৰমৰ দিন সেইকাৰণে অলপ টেঙাৰ জোল বনালে ভাল লাগে। বিলাহী দালিৰ বৰাখিনি এনেকৈ মই ভাজি আছোঁ বাৰু, মচুৰ দালি। তাৰপিছত বিলাহী 2-1 টুকুৰা মানে পিঁয়াজ, আদা, নহৰু, জ্বালা এনেকৈ দিলোঁ, দি কেনে পেষ্ট কৰিলোঁ। এই পেষ্ট কৰি দালিৰ বৰাখিনি দি অলপ মানে গ্ৰেভি টাইপৰ বনাম, মানে টেঙা। গৰমৰ দিনত টেঙা খালে অলপ ভাল লাগে, ভাতখিনি খোৱা যায় বাৰু। বিলাহীৰ ইমান টেঙা নাই, সেইখিনি অলপ থেকেৰা টেঙাও দিলোঁ মই। 2 টুকুৰামান থেকেৰা টেঙাও দিলোঁ অলপ, তেতিয়াহে টেঙাটো অলপ হয়, মানে টেঙা যেন লাগে। এইটো মই দালিৰ বৰাখিনি তাতে জোলত দি দিলোঁ। এতিয়া মোৰ হৈয়ে গ'ল বাৰু। এতিয়া মানুহজনৰ কাৰণে মই এতিয়া ভাতখিনি ৰেডি কৰিম বাৰু। বেছি বনোৱা নাই, দালি মানে বৰাৰ এই টেঙাৰ জোলখন, গ্ৰেভিখন, তাতে আৰু মানে মাছৰ বৰাও আছে, তাতেও দিলোঁ মিক্স কৰি মাছৰ বৰাখিনিও। ৰঙালাওৰ আগ, মাছৰ মাথা দি দালি, পটল ভাজি, বৰা এখন দি টেঙাৰ জোল হৈয়ে গ'ল বাৰু। মানুহজনৰ কাৰণে ৰেডি কৰিলোঁ মই এনেকৈ। মানুহজনে যে খাই বৈ ৰেডি হৈছে, ঘৰত অফিচ যাবই। মই মানুহজনৰ পিছত মই অলপ খালোঁ টেঙাৰ জোল দি, শাক দি। মোৰ প্ৰিয় বস্তু শাক, এই ৰঙালাওৰ আগেদি পেট ভৰাই খালোঁ বাৰু ভাতখিনি। মই ৰঙালাও আগ মাছে মাথা দি বনাইছোঁ, বহুত টেষ্টি হৈছে বাৰু।